সর্বমঙ্গল মঙ্গলে গৌরী নমস্তে নমো নমঃ ধুমফুস গোটা থই বাবা মই ওপৰত ওপৰত মনুষ্য এক পিছতে আনাই আজিলৈকে বাবা মই ওপৰৰ পৰা চাই আছো নহয় ক'ত আছে আহিছে আহিছে বাবা ধৈৰ্য ধৰা কি বনাই আজি আনি আছো বাবা ধৈৰ্য ধৰা আহিছে বাবা ধৈৰ্য ধৰা মই মুৰ্গী বনাই লৈ আহিছো বাবা মোৰ দুনিয়াৰ সমস্যা আছে আমাৰ বাবাই কিন্তু মাননি নহলে একো কামেই নকৰে বাবা কলপাত নাপালো কাতুৰি পাতি দিয়ে কাম চলাব লাগিব বেয়া চেয়া নাপাবি বাবা বাবা তেন্তে আজি চেঞ্চুৰী কামালা ধুমফুস মই আহিছো বাবা যোৱা তুমি আৰু এটা লৈ আহা আৰু বাবা মোৰ দুনিয়াৰ সমস্যা মোৰ সমাধান কৰি দিব লাগে বাবা গোৱা মনুষ্য তোমাৰ কি সমস্যা তুমি বাবা। তাড়াতাড়ি গোৱা বাবা মোৰ দুনিয়াৰ সমস্যা মোৰ ঘৰৰ কি কম মানে উপায় নাই বাবা কৈ যোৱা এক ভাগৰ পৰা সমস্যাৰ কথা বাবা মোৰ দুটা সমাধান কৰি দিলে হ'ব হ'ব যিমান বাৰু মই চেষ্টা কৰি আছো মই বাবা মই এটা পিৰ লগত আগৰ পিনে লিংলাং চলি আছে কৈ যোৱা কিন্তু এতিয়া ডিছকানেক্টেড হৈ আছে আৰু কানেক্টেড কৰি দিব লাগে বাবা হয় নেকি সমস্যা সমাধান হৈ যাব মনুষ্য তোমাৰ আজি থেংক ইউ বাবা বাবা আৰু এটা আছে কৈ যোৱা বাবা আমাৰ ঘৰত 6টা চলি থকা সত্ত্বেও মায়ে আৰু বেলেগৰ লগত লিংলাং কৰে বাবা কোনো কথা নাই মোৰ লগত লিংলাং চলিলেও কথা নাই বাবা কি কৈছে আপুনি সম্পত্তি এটা লোৱা একো নাই বাবা। মই গা ধোৱা নাই তুমি বাবাৰ বস্তু দিছো তোমাক মই আজি গ্ৰহণ কৰি লোৱা বাবা কি দিছে আপুনি ইমান বাছ টেঙো আপোনাৰ কাৰণে মই আৰু গ্ৰহণ কৰিছো বাবা একো নাই প্ৰব্লেম তোমাৰ সলভ হৈ যাব তুমি এডাল তুমি তোমাৰ মানুহজনীক দিবা আৰু এডাল তোমাৰ মায়েৰে দিবা লগে লগে মোৰ খানলৈ আহিব তোমাৰ মাৰে টেনচন ল'ব নালাগে বাবা আপোনাক টেনচন কথা ল'ব এটা নালাগে বুজাব নেকি? কৈ যোৱা মনুষ্য তুমি সমস্যা কি বাবা মই আপোনাক বহুত জীৱনত মই বাবা দেখিছো আপোনাৰ দৰে বাবা দেখা নাই বাবা কি কোৱা মনুষ্য কিয় তেনেকুৱা ক'লা মোক আজি তুমি বাবা আপোনাৰ দৰে কোনেও এনেকে মায়াকৰ চাদৰ পিন্ধি আহি ইয়াত বাবাগিৰি নকৰে বাবা কি কৈছা তুমি মনুষ্য আজি তোমাৰ মই খং উঠিছে ধুমফুস কপকেছ নহয় তুমি শান্ত হোৱা বাবা শান্ত হোৱা ভুল হ'ল ভাল বাবা কি যে তুমি মোক চিনি পোৱা নাই মই কিয় চাদৰ লৈছো সাত সাগৰ 13 নদী মই পাৰ হৈ আহিছো বাঘৰ ছাল বিচাৰি বিচাৰি কিন্তু মই নাপালো সেইকাৰণে মই মায়েৰ চাদৰখনে লৈ আহিছো তুমি শিকিলেও বুজি নাপা ভুল হ'ল বাবা ভুল হ'ল ক্ষমা কৰিব বাবা তুমি মোক যে ভাল বাবা বুলি কৈছা কিয় কৈছা তুমি বাবা বালক হিন্দীত বাল বুলিয়ে কয় অসমীয়াত চুৰি বুলিহে কয় বাল বাবা কি যে আপুনি এতিয়া মোক খালি উপায় দিব লাগে বাবা ওম সর্বমঙ্গল মঙ্গলে নমস্তে যা দেবী সর্বভূতেষু দেবী নমস্তে ওম কণ্ঠ বিপরীতে পরিষা করি ওম বাবা ভুল হৈ গ'ল বাবা একো নাই মই মাৰ্জনা কৰি দিছো তোমাক মই ওম নম 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 ওম নম 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 বাবা এই যে দুডাল দিলে মইতো আপোনাক দুটাৰ সমস্যাৰ কথা কৈছিলো মই কাক কি দিম তুমি এডাল তোমাৰ মানে জীয়েকজনীক দিবা তুমি এডাল সমস্যা সমাধান হৈ যাব আৰু এডাল তুমি নিজৰ মাৰাক দিবা মোৰ লগত ডিস্কো ডেন্স মাৰিব পাৰিব ভালতো হ'ব না ভাল হ'ব নিশ্চয় তুমি নিশ্চিন্ত মনে থাকা তুমি ধন্যবাদ বাবা থেংক ইউ ভেৰি মাছ বাবা মই যাম দে মোৰ কাম হৈ গ'ল বাই তুমি অলপ জলপানী লৈ যোৱা মনুষ্য মই শান্ত নহম তেনেহ'লে দিয়ক বাবা ওম 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 এ হ'ব বাবা হ'ব মই যাওঁ দিয়ক এছে নাপাব আৰু আবং মই মনুষ্য মাল গাইত নেকি হা ধুমফুস বেলেগত মক্কেল মিলন যো কি কৈছা ধুমফুস ইমান তই দিনে বিচাৰি থকা ল'ৰাৰ মাকগৰাকী আহিছে আহিব দিয়া মোৰ সুন্দৰীজনে গাজে আহিছে বাবা লাহে লাহে আহিছে ধৈৰ্য হওক ওম ধুমফুস
মনুষ্যৰ সমস্যাটো কি মনুষ্য? বাবা আপোনাক মই একো আনা নাই মাত্ৰ মোৰ লগত এডাল চুলিয়ে আছে সেই চুলিডালে মই তোমাক দি খেলাইছিলো তোমাৰ 5 নম্বৰ বেটা হয়নে মনুষ্য? হয় মনুষ্যটোক চিনাকি চিনাকি যেন লাগিছে। ঐ বেটা চকু মেলি চাচোন তই আৰে তই তই কি এনেকা ফেকচন জলদি কেতিয়াৰ পৰা হেই কাষত বহ তই কৈ আছো মই কাহিনীটো। এই এটো লৈ আহিছো নহয় এইটো জন্মদিন তই কিয় লৈ আহিব লাগে? নানো নেৰে চালা কাষত বহ তই মই কৈ আছো। এই মাইনা চাদৰ লৈ কিনে কি কৰবি যিকোনো এখন চাল বিচাৰি নাপালো বাগস্তাৰ বিচাৰি নাপালি নাপালো তাৰ কাৰণে মাইৰ চাদৰখনে লৈ আহিলো। ভাল লাগছি না এনে? লাগছি কি কৰিম আৰু উপায় নাই, পইচা পাতি নাই, চলি আছে লকডাউন। কি কৰিম আৰু এনেকে 2-1 পইচা যদি ইনকাম কৰোঁ আৰু তই আৰু ইমান 6টা গেলে চলি কিয় জন্ম দিলি? কবি বাবা কেনেকে গেলো তথাপিতো শান্তি নাপালো মই সেনেকে মই তোৰ ল'ৰাটোক চিনি পালোঁ, চিনি পাওঁতে মই দেখা পালোঁ তহঁতৰ বোলে সমস্যা আছে, সমাধান দূৰ কৰিব লাগে। মই বোলে এটো তাই নিশ্চয় ল'ৰাটো হ'ব, সেইকাৰণে মই 2ডাল চুলি ঘূৰি দিলোঁ। এডাল তাহিৰ কাৰণে ৰাখবা দিলোঁ, এডাল তোৰ কাৰণে ৰাখবা দিলোঁ। এই নিজন ঠাইত মই তোমাক মাতি লৈ আহিছোঁ। তোৰ এইগিলা ড্ৰামা বন্ধ কৰ আগতে যে কলেজৰ দিনত আমি কিমান তই মোক গান গাই পতাইছিল তোৰ মনত পৰে কিয় নপৰিব শুনজনী? মনত কৰচোন একবাৰ তুমিও ভাবাচোন মই কিমান তোমাৰ মাত পেলাইছিলোঁ, কিন্তু তুমি মোৰ লগত নাহিলা। তুমিও মনত কৰিছা কিমান ধুনীয়া মই গান গাইছিলোঁ তোমাৰ কাৰণে, মই কবিতা লিখিছিলোঁ। তুমি ভাবাচোন অকণমান।